আপোনালোক সকলোৱে উদ্যোগিকা বাইদেউ এটি হাত চাপৰিয়া বিশাল হাত চাপৰিয়া সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। জনপ্ৰিয় অভিনেত্ৰী স্মাৰক দিৱস উদযাপন সমিতিৰ সভাপতি সম্পাদক মিটেল বৰুৱা। আচলতে কিনো কম, মানুহ যে কেতিয়াবা ভাষাৰ অভাৱ হয়। আজি মই আপোনালোকৰ সন্মুখত দেখি শব্দ বিচাৰি পোৱা নাই, কি কথা কম। ঐতিহ্যমণ্ডিত ফাট বিহুৰ এই বাকৰিত আপোনালোকক সকলোকে বয়োজ্যেষ্ঠসকলক মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ বয়সৰ আৰু কনিষ্ঠসকলক মই মোৰ মৰম যাচিছোঁ। ফাট বিহুৰ নিমন্ত্ৰণ যেতিয়া মই পাইছিলোঁ একে আখৰতে সন্মতি দিছিলোঁ। খুব ভাল লাগিছিল যে সকলোৰে মুখে যি ফাট বিহুৰ নাম মই সদায় শুনি আহিছিলোঁ সেই ফাট বিহুলৈ মই নিমন্ত্ৰণ পাইছোঁ। কিতাপে পত্ৰে পঢ়িছিলোঁ আৰু পঢ়িব জানিব বয়সৰ পৰা ঢকুৱা খানা বুলি ক'লে ফাট বিহুৰ কথা জানিছিলোঁ, পাট মুগাৰ কথা জানিছিলোঁ আৰু জানিছিলোঁ অসম গৌৰৱ আমাৰ সকলোৰে সন্মানীয় হোমেন বৰগোহাঁই ছাৰৰ কথা। 12 তাৰিখে ফাট বিহু অনুষ্ঠিত হৈছিলে আৰু 12 তাৰিখে অসম গৌৰৱ হোমেন বৰগোহাঁই ছাৰৰ 2য় বৰ্ষপূৰ্তি আছিলে। তেখেতক এইখন মঞ্চতে মই শ্ৰদ্ধাঞ্জলি যাচিছোঁ, শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ফাট বিহুৰ কথা কি ক'ম, বিজ্ঞসকলে ক'ব, কিন্তু আজি আচলতে মই অভিভূত হৈ পৰিছোঁ। আচৰিত লাগিছে লখিমপুৰত, ধেমাজিত, ঢকুৱাখানাত মোৰ এনেকুৱা লাগিছে ঘৰে ঘৰে বিহুৰে উদুলি যিটো পৰিৱেশ, উদুলি আজি ফাট বিহুৰ বাকৰি। সকলোৱে জানে ইমান দীঘলীয়া এটা শোভাযাত্ৰা কৰি আহিলে কাৰো মুখত ক্লান্তিৰ চাপ নাই। আৰু মই প্ৰথমতে ফাট বিহুৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এক জনসমাগম, মানে এয়া কোনো ৰাজনৈতিক মঞ্চ নহয়, কাৰোবাক ৰাজনৈতিকভাৱে কোনোবা দলীয় দল সংগঠনৰ কিবা সমাৱেশ নহয়, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজ। আৰু এনেকৈ মৰম নাথাকিলে, বিহুৰ প্ৰতি শ্ৰদ্ধা নাথাকিলে, ভক্তি নাথাকিলে এনেদৰে ওলাই অহাটো সম্ভৱপৰ নহয়। কোনোবাই যদি ভাবিছে যে অহা বছৰতে গোৱা যাম, ছুইজাৰলেণ্ড যাম বা তেনেকুৱা মৰিচাছ যাম বা তেনেকুৱা কোনোবা ঠাই লণ্ডন আমেৰিকা যাম বুলি যদি কোনোবাই ভাবিছে, মই আজি এইখন ফাট বিহুৰ মঞ্চৰ পৰা তেওঁলোকক ক'ব খোজোঁ, আপোনালোক ঢকুৱাখানালৈ আহক, ফাট বিহু চাওক। আচল বিহু কি, ফাট বিহু কি, বিহুৰ প্ৰতি মানুহৰ আমাৰ অসমীয়াৰ তেজে সোমাই থকা বিহু কাক কয়, বিহু কেনেকৈ সন্মান জনাব লাগে, সেই কথাখিনি ঢকুৱাখানাবাসী ৰাইজৰ পৰা আপোনালোকে শিকক। আজি সঁচাকৈ ঢকুৱাখানাৰ ফাট বিহুত উপস্থিত থাকি মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। অসমীয়া এগৰাকী যুৱতী হিচাপে বহুত ভাল লাগিছে। মাজে মাজে এনেকুৱা লাগিছে ইয়াতে জন্ম নহ'লো কিয়, বহুত ধুনীয়াকৈ বিহু শিকিলোহেঁতেন। কিন্তু অতি দুখৰ বিষয়, 3-4 বছৰ বয়সত যেতিয়া মানুহে ল'ৰা ছোৱালী প্ৰথমতে বিহু শিকে, বিভিন্ন কাৰণবশতঃ মই শিকিব নোৱাৰিলোঁ। বিহু নাচ মই নাজানো, কিন্তু বিহু বুলি ক'লে প্ৰত্যেকৰে দেশত যেনেকৈ এটা ভিৰ বিৰঙি উঠে, সেয়া মোৰো উঠে। তেতিয়া মই মোৰ ভাল লগা এযোৰ সাজ পিন্ধো, অসমীয়া জাতীয়
ইমান সুন্দৰকৈ এতিয়া ল'ৰা হওক ছোৱালী হওক বৃদ্ধ আবাল বৃদ্ধ বনিতা সকলোৱে ইমান সুন্দৰকৈ বিভাগটো চাইছিলে ঠায়ে ঠায়ে পানী যোগান কৰিছে চৰবতৰ যোগান কৰিছে মানে কি ক'ম মই কৈছোঁ পুনৰবাৰ কৈছোঁ কাৰোবাৰ যদি অহা বছৰ এইবছৰ যি ফাটক বিহু চাবলৈ আহিব পৰা নাই অহা বছৰে যদি কোনোবাই ক'বলৈ যাম বুলি ভাবিছিলে কৰি অনুগ্ৰহ কৰি লগোৱা থানালৈ আহক ফাটক বিহু চাওক আপোনালোকৰ ঘৰৰ জৰিয়তে প্ৰনাম সকলো ভালে থাকক আপোনালোকৰ মৰম আশীৰ্বাদ সদায় মোক লাগিব আৰু বিহুত আপোনালোকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আজি এইখন মঞ্চত মোক থিয় এইদৰে যোৱা ঠাই ক'বলৈ সুযোগ দিয়াৰ বাবে আৰু এটা কথা মই কওঁ অকণমান সাঙি উঠা হ'ব কথাটো মই এটা কথা বিশ্বাস কৰোঁ যে যিটো কথা যি পুখুৰীত পানী নাখাওঁ সেই পুখুৰীৰ পাৰলৈও নাযাওঁ নাচিব নাজানোতো নাজানো আৰু মইতো কি কিবা কৰিম মই জানো নহৈছোঁ গতিকে আচলতে বিহু এতিয়া বহুত সলনি হৈছে আৰু মই কিন্তু বিহুৱতী নহয় বিহু গান নেথাকি গানে আচলতে বৰ বেয়া কথা হ'ব বৰ বেয়াকৈ গান নহয় কি কয় গাওঁ জানো এটা অভিজ্ঞতাৰ কথা আপোনালোকক কওঁ কিছুদিনৰ আগতে ইয়ালৈ আহিছিলোঁ আমাৰ ধেমাজি মাছখোৱা মোক সুধিলে বাইদেউ বিহু এটাকে গাওঁ খুব একেবাৰে ট্ৰেইনিঙত আছিলে ৰিমিকি মই ক'লোঁ মই ৰিমিকি গাওঁ শুনিয়ে আছিলোঁ আগমুহূৰ্তলৈকে মই ৰিমিকি গাওঁ সকলোৱে সহজো কৰিব ৰিমিকি কৰি পেলাই তাৰপিছত মই চব পাহৰি থাকিলোঁ নহয় নপৰে মই থাকিলোঁ কি হ'ল মানে কি হ'ল এতিয়া মই মানে মোৰ ভিডিঅ' তাৰপাছত মানে কেতিয়াবা এনেকুৱা হয় ন আমি মেট্ৰিক পৰীক্ষা দিলে হায়াৰ ছেকেণ্ডেৰী দিওঁতে কিবা যদি ব্লেংক হৈ যায় যে একো নহয় আৰু মানে কি বুলি ক'ম তাৰে ৰাতিপুৱা চিনেমাখন চাইছিলে নহয় দৰ্শিকাৰ যিটো অৱস্থা হৈছিলে মোৰ একেটাই হ'ল মানে ৰিমিকিটো এতিয়া যদি উদ্যোক্তাসকলৰ কোনোবাই যদি মহিলাই যদি কোনোবাই মোক লগ দিয়ে ৰিমিকিটো গাবলৈ কোনোবাই মোক লগ দিয়ে মই দুআষাৰ গাব পাৰোঁ অকলে এনেকুৱা বেয়াকৈ গাম নহয় সকলোৱে ভাবিব আৰু কি গাইছে কিন্তু আপোনালোকৰ এই নিভাজ মৰম আপোনালোকৰ ভাল পোৱা মোৰ একেবাৰে কি ক'ম এইটো এটা অনন্য অনুভৱ যে ঢকুৱাখানালৈ আহিছোঁ আপোনালোকৰ সঁচাকৈ মানে ইমান আন্তৰিকতা কেতিয়াও পাহৰিব নোৱাৰিম আপোনালোকৰ সদায় ঋণী হৈ থাকিম যিয়ে নহওক লগত বৰ সংগ লৈ আহিছে মই পাহৰি যাম তেওঁলোকে গাব Happy
আপোনালোক সকলোৰে পৰা এতিয়া মই বিদায় লওঁ কাইলৈ ৰাতিপুৱাই এখন নতুনকৈ কাম এটা কৰিবলৈ লৈছোঁ দুখন চিনেমা কৰিবলৈ লৈছোঁ ৰাতিপুৱাই কাইলৈ মোৰ এখন চিনেমাৰ শ্বুটিং আছে আপোনালোক সকলোৰে আশীষ বিচাৰিলোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আচলতে মোৰ চিনাকি নহ'লে কোনেও চিনিয়ে নাপালেহেঁতেন আপোনালোকে যদি মোৰ মৰম নকৰিলেহেঁতেন আশীৰ্বাদ নিদিলেহেঁতেন গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ পৰা বিদায় ল'বলৈ খুজিছোঁ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ফাটবিহু আৰু অধিক বহিৰক্ষণৰ ক্ষেত্ৰত যি পদক্ষেপ হাতত লয় তাৰ বাবে আমি সকলো ফাটবিহু সমিতি ৰাইজ উদযাপন সমিতি ৰাইজ বিষয়ববীয়া আৰু প্ৰশাসনৰক্ষী ৰাইজৰ হৈ আমি